নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ নিউজ ইনফৰ্ম যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো সেবাৰ ফালৰ পৰা তোমালোকৰ আহি গ'ল ফৰ্ম ফিল আপৰ নটিফিকেশন সম্পূৰ্ণ ডিটেইলছ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম অনলাইন ফৰ্ম ফিল আপ কেতিয়া পৰা ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া লাষ্ট ডেট অফ পেমেন্ট অৰ্থাৎ পেমেন্টৰ লাষ্ট ডেট কেতিয়া আৰু তোমালোকৰ কাৰেকচনৰ লাষ্ট ডেট কেতিয়া অৰ্থাৎ কেতিয়ালৈকে তোমালোকে কাৰেকচন কৰিব পাৰিবা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া প্ৰথমতে তোমালোকে নটিফিকেশনটো চাই লোৱা ইয়াত যাব পাৰিছা যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ইট ইজ ফৰ ইনফৰমেশ্যন অল দা স্কুলছ এফিলিয়েটেড আণ্ডাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 that the dates of the form fill up for appearing in the hslc examination 2025 through online examination portal that is Seba registration.org নাজানো তোমালোকৰ ৰেজিষ্ট্ৰেচন ক'ত হয় স্কুলত নে তোমালোকে নিজে কৰিব লাগে যদি তোমালোকে নিজে কৰিব বিচাৰা তেন্তে কৰিব পাৰা ইয়াত ৱেবছাইট দিয়া আছে Seba registration.org নামৰ ৱেবছাইটত গৈ তোমালোকে নিজে নিজৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা তলত তোমালোকে চাৰিটা অপচন চাব পাৰিছা নাম্বাৰ 1ত আছে অনলাইন ফৰ্ম ফিল আপ নাম্বাৰ 2 লাষ্ট ডেট অফ অনলাইন পেমেন্ট অৰ চালান জেনাৰেশ্যন নাম্বাৰ 3ত আছে লাষ্ট ডেট অফ চালান পেমেন্ট এট দা SBI বেংক এণ্ড নাম্বাৰ 4ত আছে অনলাইন চেকলিষ্ট কাৰেকচন আপ টু এতিয়া নাম্বাৰ 1ত যোৱা অনলাইন ফৰ্ম ফিল আপ তো ইয়াত তোমালোকে চাব পাৰিছা যে অনলাইন ফৰ্ম ফিল আপ তোমালোকৰ 23 অক্টোবৰ অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হৈছে 14 নৱেম্বৰ 2024 তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কথাটো ভালকে মনত ৰাখিবা তোমালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈছে 23 অক্টোবৰ 2024 আৰু লাষ্ট ডেট হৈছে 14 নৱেম্বৰ 2024 এতিয়া অপচন নাম্বাৰ 2 লাষ্ট ডেট অফ অনলাইন পেমেন্ট তো তোমালোকে যিহেতু ফৰ্ম ফিল আপৰ সময়ত কিবা এটা পইচা লাগিব আৰু সেই পেমেন্টটো তোমালোকে 15 নৱেম্বৰ অৰ্থাৎ 15 নৱেম্বৰ ভিতৰত কৰিব লাগিব অপচন নম্বৰ 3 চোৱা লাষ্ট ডেট অফ চালান পেমেন্ট এট দা SBI বেংক অৰ্থাৎ তোমালোকে যদি SBI বেংকৰ দ্বাৰা পেমেন্টটো কৰিব বিচাৰা তেন্তে ইয়াৰ লাষ্ট ডেট হ'ব 18 নৱেম্বৰ 2024 অপচন নম্বৰ 4 কিন্তু ইয়াৰ পাছত আৰু দুটা most important অপচন আছে যিটো নেকি পেমেন্ট হয় অনলাইন ফৰ্ম ফিল আপ অৰ্থাৎ তোমালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত পইচা কিমান টকা লাগিব বহুতে জানিব বিচাৰে আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এই কথাটো জনা দৰকাৰ কিয়নো স্কুলৰ পৰা হয়তো বহুত পইচা খুজিব পাৰে অপচন নম্বৰ 4ত আছে অনলাইন চেকলিষ্ট কাৰেকচন 13 নৱেম্বৰ 2024 তো এটো বহুত ইম্পৰ্টেন্ট হয় কিয়নো ফৰ্ম ফিল আপৰ সময়ত বহুতৰ মিস্টেক হ'ব পাৰে আৰু সেই মিস্টেকটো কাৰেকচন কৰিবলৈ তোমালোকে 30 নৱেম্বৰ ভিতৰত কৰিব লাগিব তো এতিয়া বলা তোমালোকক বাকি দুটা অপচন দেখুৱাই দিও যে তোমালোকে ফৰ্ম ফিল আপৰ সময়ত কিমান টকা দিব লাগিব কিন্তু ইয়াৰ আগতে এটাই ৰিকুৱেষ্ট যে যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া ইয়াত তোমালোকে চাব পাৰিছা আৰু এটা নটিফিকেশন আৰু এটো সেকেন্ড notification হয় it is for information of all concerned that the fees structure of the candidates who are going to appear in the ensuing SSLC examination 2025 is as below তোমালোকে যে ফৰ্ম ফিল আপ কৰিবা এন্ড কিমান টকা দিব লাগে ইয়াত দিয়া আছে ইয়াত অপচন নাম্বাৰ 1 2 3 examination fee practical examination fees and third center fee ইয়াত তোমালোকে চাব পাৰিছা যে অপচন নাম্বাৰ 1ত আছে examination fee ইয়াত তোমালোকে দিব লাগিব 800 only অপচন নাম্বাৰ 2 আছে practical examination fees 50 rupees only third number আছে center fee ইয়া তোমালোকে দিব লাগিব 350 তো তোমালোকে ফৰ্ম ফিল আপৰ সময়ত টোটাল দিব লাগিব 1200 তো ইয়াতকৈ যদি বেছি স্কুলৰ পৰা পইচা খোজে তেন্তে তোমালোকে নিদিবা ইয়াৰ কাৰণে তোমালোকে কিন্তু কেছ দিব পাৰিবা